বন্ধু বান্ধৱীসকল, মোৰ আন এটা ভিডিঅ'লৈ আপোনালোকক সাদৰেৰে স্বাগতম জনালোঁ। আজি ভিডিঅ'টিত আপোনালোকক এনে এজন ব্যক্তিৰ কথা ক'বলৈ বিচাৰিছোঁ, যিজন ব্যক্তিক ৭০ দশকৰ চলচ্চিত্ৰ প্ৰেমিকবিলাকে নাম নুশুনাকৈ থকা নাই। যিজন পৃথিৱীত সকলোৱে চিনি পোৱা এজন এক্টৰ, ডাইৰেক্টৰ, কোৰিঅ'গ্ৰাফী, মাৰ্চেল আৰ্টৰ সিদ্ধহস্ত এজন খ্যাতিসম্পন্ন অমৰ যোদ্ধা, এইজন হ'ল আমাৰ সকলোৰে প্ৰিয় ব্ৰুচ লী। হয়, মই আজি আপোনালোকৰ আগত এইজন ব্ৰুচ লীৰ বিষয়ে কিছু কথা ক'বলৈ বিচাৰিছোঁ। ব্ৰুচ লী হ'ল প্ৰথমজন এনে এজন অভিনেতা, যিজন দক্ষিণ পূব এছিয়াৰ পৰা গৈ সদৌ আমেৰিকাৰ হলিউডত এজন খ্যাতিসম্পন্ন অভিনেতাৰূপে পৰিচিত হৈছিল। ব্ৰুচ লীৰ প্ৰকৃত নাম আছিল জন ফেনলি। ব্ৰুচ লীৰ জন্ম হৈছিল 1940 চনৰ 20 নৱেম্বৰত। ব্ৰুচ লীৰ মৃত্যু হৈছিল 1963 চনৰ 20 জুলাই তাৰিখে। ব্ৰুচ লীৰ মাক দেউতাকৰ নাম আছিল লী হু চুৱেন আৰু মাকৰ নাম আছিল গ্ৰেচ হু। ব্ৰুচ লীৰ ভাই ভনীসকল হ'ল পিটাৰ লী, ৰবাৰ্ট লী, ববি লী আৰু অগ্নেছ লী। ব্ৰুচ লীৰ পত্নীৰ নাম আছিল লিণ্ডা লী। ব্ৰুচ লীৰ পুত্ৰৰ নাম আছিল ব্ৰেণ্ডন লী। ব্ৰুচ লীৰ জীয়েকৰ নাম আছিল শাৰ্নান লী। বন্ধু বান্ধৱীসকল, এতিয়া আহোঁ ব্ৰুচ লীৰ ছবিসমূহৰ বিষয়ে। 1941 চনৰ পৰা মৃত্যু হোৱা 1973 চনলৈ তেখেতে যথেষ্ট হিট ছবি অভিনয় কৰিছিল।